কবি প্ৰাণজিৎ বৰাদেৱৰ কবিতা ভালে আছেনে প্ৰভু? ভালে আছেনে প্ৰভু? কুশলে মোক সুধিলে কবি কুশল দত্তই ফোনত। আহিবলৈ সময় নাই, লগ পাবলৈ। হয়, তাৰো মোৰো। আমি কবিতাৰে জগত জিনিম বুলি ভাবিবৰ বয়সতে ৰুমমেট আছিলোঁ। এতিয়া বিশ্ববিদ্যালয় হোৱা এসময়ৰ কটন কলেজত। ফোনত তাৰ প্ৰশ্ন হৈ ৰৈয়ে আছে। মই উত্তৰ দিবলৈ ৰৈ গৈছোঁ। কি বুলি কওঁ এতিয়া? ভালে আছোঁ নে ভালে আছোঁ? অসমীয়া ভাষাত খেলিমেলি লগোৱা অন্যতম এক জটিল বিষয়। অলপ ৰৈ তাৰ প্ৰশ্নৰ উত্তৰ দিলোঁ। এদিন আহচোন, সন্ধিয়া অলপ বহিম। সিও সিমূৰৰ পৰা ক'লে, তয়ে আহ এদিন, সন্ধিয়া অলপ বহিম। ফোন কাট যাবৰ পাছত মই গমি চালোঁ, ভালে থকা বা নথকাক লৈ চন্দ্ৰবিন্দু দুইপিনেই নাই।